এতিয়া মোটামুটি আপোনালোকে কিমান আশা কৰিব পাৰে সেইখিনি প্ৰডাকশ্যনত? প্ৰডাকশ্যন আমি যিখিনি দেখা পাই আছোঁ ভালে হ'ব আৰু কি। 4 মন পাৰ হ'ব না? আৰামছে আহিব লাগে। যোৱাবাৰত আমাৰ TS36 কিমান আছিল? সোবান ভাই তুমি যে কৰিছিলে যোৱাবাৰ এনেকুৱা 4 মন 4.5 মন এনেকুৱা। ঠিক আছে, ৰেকৰ্ড আছে দেই, সেইটো ব্ৰেক কৰিব পাৰে নাই, ৰেকৰ্ডটো চাব লাগিব। ঠিক আছে মুম্বাই সচিয়াকাল आं दिनैहाय मथते 1 नम्बर बाजार माने दं माने सानाय प्रग्रेसिभ हालुवाफोरनि जेनाखि बेसर बे बेसरनि जेनाखि अबस्था माला फोनाय माबोरै मावदों बे बुस्थुफोरखौ आङो कन्डिशनफोरखौ देखायनो आखायाव लादों। नोंथांमोनहा बेखौ नायलांदो। আজি মই 1 নম্বৰ মাজৰাবাৰীত আছো ফিল্ড ভিজিট মানে আমাৰ যেটো এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ ৰেফ সিড কাল্টিভেশন তাতে মানে কম্পেক্ট এৰিয়া হিচাপে কৰা হৈছে। তাতে TS38 আৰু 36 আছে। মোটামুটি 38 টো মই বেনাৰ লগাই ফেলাই মানে ডিসপ্লে কৰিছো। তাতে দুইজন মোৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰ আছে। মই এতিয়া একেটা পৰা কিছুমান তথ্যটো জানিব বিচাৰিম, নাম আৰু কিমান এৰিয়া টিকেট কৰিছে, কেনেকা কৰিছে। আচ্ছা, প্ৰথমত আপোনাৰ পৰিচয়টি দিব। মোৰ নাম মোহাম্মদ সুবহান আলী। মোটামুটি কেই বিঘা খেতি কৰিছে আপুনি? মোটামুটি 2 হেক্টৰ মান কৰিছো। আচ্ছা, এতিয়া আপোনালোকে প্ৰায় সেইখিনি সাইডতো কৰিছে আৰু সেইপাৰ ৰাস্তাৰ সেইপাৰ কম্পেক্ট এৰিয়া আৰু না মাত্ৰ ৰাস্তাটো ডিভাইড কৰিছে। আৰু আপোনাৰ নামটো? মোৰ নাম আসৰুদ্দিন। আমিও মোটামুটি 12 বিঘা মান কৰিছো। 12 বিঘা। আচ্ছা, মানে কম্পেক্ট কৰা হৈছে আর কি। বিধান কেতিয়া লাগাইছিল আপনি? আমি মোটামুটি নৱেম্বৰৰ 25 তাৰিখ। আচ্ছা, ঠিক আছে। আজি হল আজি জানুৱাৰী 7 তাৰিখ। জানুৱাৰী 7 তাৰিখ হল। ঠিক আছে। আপোনালোকে কি জাত কৰিছে? তাতে তো TS38 হল। আমি আৰু এটা কৰিছে। আৰু এটা জাতটো TS36 36 মানে RKVY-RAFTAAR 2022 বছৰ না। আচ্ছা, আপোনালোকে ডিপাৰ্টমেন্টৰ যেটো বিধান হেতু কিনিকা পাইছে এতিয়া কৰি পেলাই? চেহাৰা বিলা চেহাৰা ভাল হৈছে না? চেহাৰা ভাল হৈছে। আপোনালোকে কি দিছে তাতে? এটো আমি ফার্টিলাইজার আমি সুপার দিছো, পটাশ দিছো। হয়, সুপার পটাশ তো লাগিবই। ইউৰিয়া দিছো। ইউৰিয়াও দিছে। আৰু থাৰ বাদে জিং দিবই লাগিব। আৰু ফুলৰ কাৰণে আমি স্প্ৰে কৰিছো আর কি। বৰাক্স দিছে নেকি? বৰাক্স স্প্ৰে কৰিছে না? বৰাক্স দিছো, অনুসাৰ দিছিলো। বৰাক্স মততে স্প্ৰে কৰিছে ন? বৰাক্স আৰু কিবা এই যে ভিটামিন কয়, ভিটামিন মাল্টিভিটামিনে দিছে। ঠিক আছে, সেৰাটো ভাল লাগিছে। এতিয়া মততে আপোনালোকে কিমান আশা কৰিব পাৰে সেইখিনি প্ৰডাকশ্যনত? প্ৰডাকশ্যন আমি যিখিনি দেখা পাই আছো ভালে হ'ব আর কি। 4 মন পাৰ হ'ব না? আৰামছে আহিব লাগে। যোৱাবাৰত আমাৰ TS36 কিমান আছিল? সোবান ভাই তুমি যে কৰিছিলে যোৱাবাৰ এনেকুৱা 4 মন 4.5 মন এনেকুৱা। ঠিক আছে, ৰেকৰ্ড আছে দেই, সেইটো ব্ৰেক কৰিব পাৰে নাই, ৰেকৰ্ডটো চাব লাগিব। ঠিক আছে, মানে ভাল লাগিছে। তেখেতে যিখিনি লাগে সেইখিনি দিছে। আচ্ছা, কিমান পৰিমাণৰ দিছে বিঘা প্ৰতি? যেনিবা ইউৰিয়া, সুপাৰ, পটাছ এইবিলাকতো একদম দৰকাৰে। এইটো আমি যেতিয়া হাল বোৱাইছিলো ঠিচাই দিছে আর কি না? মানে যিবিলাক চিটাই দিছে। তেতিয়া আমি ইউৰিয়া 10 বিঘা প্ৰতি। আৰু সুপাৰ আমি 1 বস্তাই দিছো। 1 বস্তা ইন টোটেল না বিঘা প্ৰতি দিছে? বিঘা প্ৰতি। ঠিক আছে। আৰু পটাশো এনেকুৱা 3 কেজি 4 কেজি বিঘা প্ৰতি। আচ্ছা, বৰাক্স তো ইমান নালাগে, আপোনালোকে স্প্ৰে কৰি দিছে যেটিকে মাল্টিভিটামিন দিছে না? যেতিয়া আমি মানে টেংকিত কিমান কৰি দিছে বৰাক্সটা? আমি 1 কেজি দিছো। এনে টপ ড্ৰেছিং চিটাই দিছে নেকি? বঢ়িয়া, ঠিকই হৈছে। টপ ড্ৰেছিংও দিছো আৰু আমি স্প্ৰেটো দিছে। ঠিকই আছে দে। এনে 1.5 কিলো তাৰ ৰেটটো ইমান নালাগে, ফল আৰু ফুলৰ কাৰণে। মোটামুটি ইৰিগেশ্যন কৰিছে নেকি আগত একবাৰ? ইৰিগেশ্যন আমি এতিয়ালৈকে কৰাই নাই। আচ্ছা, STW এৰিয়া না? ইয়াতে STW মানে বৰিং আছে আৰু সেইপিনি সোলাৰ আছে। মোটামুটি আপোনালোকৰ যিটো মাজাৰবাৰী যিটো ফটাৰ সেইটো বঢ়িয়া ফেচিলিটেড, মানে STW এৰিয়া, মানে ইৰিগেশ্যন চিষ্টেম নাই তাতে। যিটো ইৰিগেশ্যন চিষ্টেম এতিয়া ধৰ সোলাৰ হ'ল আৰু যিটো মানে কি হয় STW বৰিঙো দিয়া হ'ল, মানে যিটো মানে ইৰিগেশ্যন চিষ্টেম যিটো দিলে মানে ধান চান কিবা কিবি 12 মাস মানে ফেচিলিটি এইটো হয় না। কিন্তু আমাৰ কাৰণে এতিয়া এই ছিজনতে হয় ন,
পানীটো বেছি ঠিক আছে মানে ভাল লাগিল চেহেৰাটো চাই বিৰাট ভাল লাগিব আপোনালোকে চাব ভালদৰে মানে প্ৰায় বৰাক যিখিনি পৰিমাণৰ লাগে সেইখিনি দিছে তেখেতে চেহেৰাবিলাও ভাল হৈছে যাৰ ফলত মানে তেখেতে বহুত অভিজ্ঞ কৃষক ঠিকে আছে মানে ভাল লাগিল মানে আৰু মই আপোনালোকক এই চাইডৰ চিনবিলাক দেখুৱাম বহুত বঢ়িয়া ফল চল আহি আছে মানে যিমান চাই ইমান মানে ভালে লাগিব আৰু চেহেৰা বিৰাট বহুত ভাল মানে মৌমাখিৰ আৱাজ বহুত আহিছে মৌমাখিয়ে মুঠতে 30ৰ পৰা 40% লৈ সহায় কৰে ফলনৰ কাৰণে আৰু মুঠতে বছৰে বছৰে যদি মৌমাখিৰ ইয়াৰিং কৰে বা পালন কৰে এখেতৰ কাৰণে বহুত লাভদায়ক মানে এই সময়ত মৌমাখি যদি ফালে সৰিয়হৰ ছিজনত মুঠতে সাপ্তাহিক হাৰ্ভেষ্টিং কৰিব পৰা যায় মানে এইটো হৈছে একদম মৌমাখিৰ হাৰ্ভেষ্টিং একদম বিৰাট বঢ়িয়া ফাইন ছিজন বহুত বঢ়িয়া যিমানে চাই ইমানে ভাল লাগে मेरे प्यारे दर्शकों आज का वीडियो इतना ही है अगर मेरे वीडियो को देख कर अगर अच्छा लगे तो लाइक कमेंट सब्सक्राइब करना ना भूलें